Makia. মই সেই বস্তুটোৰ কথা গম পাই গলো যোনটো খালে আমাৰ মূৰ ঠাণ্ডা হৈ থাকিব সঁচা অজয় যদি এবাৰ মই সেই বস্তুটো খাই বাহুবলীৰ নিচিনা শক্তিশালী আৰু বেজাই মানুহক মাৰিব পাৰিম তই মোক এবাৰ সেই বস্তুটোৰ নাম ক না অজয় ক সেইটো নৰ্মেল বস্তু নহয় সেইটো হয় এনেকুৱা এটা বস্তু যোনটো তই খালে দিনত দুগুণ আৰু ৰাতি ছগুণ উন্নতি কৰিব পাৰিবি তোৰ লগতে সেইটো উন্নতি কৰিব বিচাৰিছে মোক দে না সেই বস্তুটোৰ কথা ক না অজয় প্লিজ সেই বস্তুটোৰ নাম কি জানিবলৈ মন আছে তোৰ জানিবলৈ মন আছে এই বস্তুটোৰ নাম হৈছে বিমল পান মছলা যুৱা কেশৰী তই সঁচত নাই অজয় তই ঘৰ যা আৰু শুই থাক বৈ আমি ঘৰ যাওঁ বৈ মই পৰা সঁচত আছো আৰু বিমলাৰ পৰা জছত আছো তোৰ কাৰণেও এপেকেট লৈ আহিছো খাবি নেকি বিমল চালা মই তোক নিজৰ লগৰ বুলি ভাবিছিলো আৰু তই মোক বিমল খোৱাবলৈ আহিছা তই চিৰিলে বিমল বেয়া হৈ নাযায় আৰু বিমল বহুত ভাল বস্তু মইতো কওঁ তও খা চিৰ্ফ 10 টকাত পায় বিমল ষ্টপ ইট আজাই ষ্টপ ইট ষ্টপ বিমল খাই পেলাই তই নিজৰ দেউতাৰ বদলা ল'ব পাৰিবি আৰু বিমলৰ পিক পেলাই তাহাঁতক অন্ধ কৰি দিব পাৰিবি হাজমোলা বিমল খাই পেলাই তই নিজৰ পাদু কেঁচাৰ গোন্ধোৱাব পাৰিবি ইউ কুকুৰ পোৱালি মই কৈছো মোৰ লগত আহি যা শ্বাহৰুখক বুজাবলৈ ইমান দেৰি নালাগিছিল যিমান তোক লাগিছে মোৰ লগত আহি যা আৰু বিমলৰ ব্ৰেণ্ড এম্বেচিডৰ বন আৰু চেকৰ কামাল দেখ পইচা হ'ব ইউ বাষ্টাৰ্ড তই মোক পইচা লবি বুলি ল তই হয় পইচা ল'বি মাকিয়া তই কি ভাবিছ মই অলপ পইচাৰ কাৰণে মই পাগল হৈ যাম তই দেখাচোন চেকখন কিমানৰ চেক আনিবি তই হা কিমানৰ চেক আনিছ ইমান পইচা কি হ'ব অজয় কেতিয়া পটাব লাগিব মই অজয় আই এম চৰি তই মোক ইমান মাৰিলি অক্ষয় আই এম চৰি অজয় আই এম চৰি এটা बोला আমি বিমলৰ এড বনাম बोला चले आके पैसा लोग घटी बोला विमल बोलो जुबां केसरी সো বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি আপোনালোকে ভিডিঅ'টো চাই বেয়া পালে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি